Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল মোৰ প্ৰথমটো লং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো এফালে আছে মোৰ লগত ভাইটি আৰু এতিয়া বৰ্তমান আমি আছো জৰহাটত পেহিহঁতৰ ইয়াতে তো আজি গৈ আছো গুৱাহাটীলৈ বিয়া এখন আছে তো আপোনালোক হেতুকে সবকে দেখাও যে আজি দিনটো কি কৰো কি নকৰো আৰু ইয়াতে মানুহ আহি থাকে অকণমান লাজ লাগে মোৰ যেহেতু প্ৰথমবাৰ ভিডিঅ' বনাব চেষ্টা আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু এফালে আমি যাব ওলালোঁ যিহেতু ইমান দূৰ বাট তো এই ৰাস্তাতে ৰখি পিনে কমলা টেঙাও লৈ লৈছোঁ ৰাস্তাটো চুবাই যাবলৈ আৰু এইফালে দেখিছেনে মোৰ ভাইটি বহুত বেছি এক্টিং মাৰিছে হোৱাৰ কিন্তু টোপনি যোৱা নাই আৰু এই ভিউটো চাওকচোন কি ধুনীয়া লাগিছে এতিয়া আমি নুমলীগড় পালোহি বেলেগ ভিৰ বহুত বেছি ভিৰ পুৰা ট্ৰেফিক জাম এফালে খুৰা একদম ভিউত ব্যস্ত ভিউ এনজয় কৰিছে আৰু এফালে ইহঁতবোৰ টোপনি মাৰি আহিছিলে বৰ্তমান উঠি গ'ল আকৌ গাড়ী চলিলে আকৌ হ'ব আৰু গাড়ী চলাৰ লগে লগে ময়ো অলপ দেৰি টোপনি মাৰি ল'লোঁ কিন্তু টোপনি ভাঙিবলৈ ইয়াত চাই গৰমতে ৰখিলোঁ চাহ খাবলৈ আমি ইয়াতে বহি আছোঁ আমাৰ খানাৰ কাৰণে আৰু ইয়াতে ইহঁতে বস্তুবোৰ এটা এটাকৈ আনি আছিল প্ৰথমতে ভেজ পকৰা চিকেন পকৰা তাৰপিছত আপোনাৰ ফ্ৰেঞ্চ ফ্ৰাইজ ল'লোঁ ইয়াতে খুৰা আৰু ভাইটিহঁতে মেগী অৰ্ডাৰ কৰিলে মই পিছে চাহ আৰু পকৰাই খালোঁ খাই হৈ গ'ল কিন্তু আৰু ইমানেই দেৰি লাগে এই সৰু বাতিটো খতম কৰিবলৈও বহুত বেছিয়ে দেৰি লাগে বহুত বেছিয়ে শ্ল' ইটাৰ হয় ঐ জলদি খাই মেলি হৈ গ'ল এতিয়া আকৌ আমি গৈ থাকোঁ ততে খাই যাম তাৰপিছত কি আৰু ইয়াতে মন্দিৰত নমো কৰি ল'লোঁ আৰু এইফালে হাতী দুটা লগ পাইছিলোঁ ৰাস্তাতে আৰু মই ভাইটিকো মাতি লৈছোঁ যিহেতু মোৰ অকলে চুবলৈ খুবেই ভয় লাগিছিল হাতীটোক আৰু ইয়াতে দেখিছেনে সি আমাক চালামো দিছে আৰু কথাবোৰো খুব ভালকৈ বুজি পায় সিহঁতে উইথ মাই নিউ ফ্ৰেণ্ড হাতী মেৰা সাথী এটা হাতীয়ে লগ কৰিছে আন এটা হাতীক ইয়াত মিলন হৈছে ইয়াতে আমি অলপ ভিউ চাবলৈ ৰখিছোঁ কিন্তু ভিউ নামত জাবৰহে দেখা পাইছোঁ এইবোৰ কেনেকুৱা লাগিলে ভিউটো চাই ভিউটো ভাল ন অঁ ভিউটো ধুনীয়া কিন্তু জেগাটোহে বৰ লেতেৰা পাই গ'লোঁ বৰ্তমান আমি ইয়াতে ঘূৰিছোঁ গিফ্ট পেকিং কৰাবলৈ দেখাই দিওঁ এটা কৰালোঁ আৰু এটা কৰাবলৈ বিচাৰি ফুৰিছোঁ গোটেই মানে বজাৰত ঘূৰি পাগল হৈ গৈছোঁ কিন্তু গিফ্ট কৰিবলৈ বক্স নাই ইয়াত লাষ্ট ফাইনেলি এখন দোকানত পালোঁ আৰু ইয়াতে গেষ্ট হাউচত আহি ফ্ৰেছ হৈ ৰেডিও হৈ ল'লোঁ আৰু এইফালে আমি ৰেডি হৈ গ'লোঁ বিয়ালৈ যাবলৈ ঐ আৰু এয়াও আমি আহি পালোহি আৰু আহিয়ে প্ৰথমতে দৰা কইনাক লগ কৰি ল'লোঁ আৰু তাৰপাছতে আমাক খোৱা ফালেই লৈ গ'ল যিহেতু নেকি অলৰেডি বহুত টাইম হৈ গৈছিলে 10টা চাৰে 10টা বাজি গৈছিলে আৰু ইয়াতে বহুত বেলেগ ধৰণৰ চালাড আছিলে আৰু ভেজ নন ভেজ আইটেম চব আছিলে গোটেইখিনি মই দেখাব চেষ্টা কৰিছোঁ আৰু নামো ইমান এটা নাজানো তাতে লিখা আছিলে তলতে কোনটো বস্তু কি হয় আৰু এইফালে ভাইটিও লৈ লৈছে আৰু ময়ো লৈ ল'লোঁ পিছে দেখাতহে বেছি লাগিছে মই ইমানখিনি খাব নোৱাৰিলোঁ বেছি লৈ পালোঁ আৰু এইফালে কাষ্টাৰ্ড খাই ল'লোঁ যেতিয়া ফটো ছেশ্যন চলি আছিলে দৰা কইনা গ'ল ওপৰলৈ আৰু ময়ো ফটো চটো মাৰি ল'লোঁ তাৰপিছতে চবকে বাই বাই কৈ আমিও গেষ্ট হাউচলৈ গ'লোঁ আৰু এইফালে দেখিব পাৰিছে চবৰে কিমান ভাগৰ লাগি আছে দিনটো ঘূৰি ঘূৰি ইমানে খক ধৰিছে বিয়া চিয়া খাই সিমানেও পেট ভৰা নাই আকৌ সোমাই গ'লে বস্তু ল'বলৈ কি খাইতো বুলডাক কি বস্তুবোৰ লৈ থাকে তো ফাইনেলি আমি আহি গ'লোঁ গেষ্ট হাউচলৈ আৰু এইফালে পেহী আকৌ বনাই আছে খানা খাবলৈ মিড নাইট স্নেক নে কি কয় তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ সকলোৱে চাই ভাল পালে যিমানখিনি পাৰিলোঁ মই দেখুৱাব চেষ্টা কৰিলোঁ যিহেতু মই নতুনকৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ কিবা ভুল চুল যদি হৈ যায় চবেই ক্ষমা কৰি দিয়ে আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব আজিলৈ ইমানে আছিলে অন্য এটি ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই